Hello guys, good morning. Welcome back to my YouTube channel. तो এতিয়া আমি যাই আছো পাঞ্জি গাইস কালি চলে গিদাল কাটি দিলো কেনে লাগিলে কমেন্টত জনাব তো ৰাজধানী পাঞ্জি হয় গড় ৰাজধানী বলে আমি এতিয়া পাঞ্জিলৈকে গৈ আছো চাই থাকিব আৰু ওকে গাইস ফাইনালি বাছখন আহিলে এটা বাছত আমি ওকে গাইস আৰু এটা কি বুলি কয় সব প্ৰতিখন বাছতে সাউন্ড থাকবই মানে এটো কম্পালসৰি প্ৰতিখন বাছতে সাউন্ড থাকিবই দেখাই আছো মই সাউন্ডবিলাক সেক্টৰ সাউন্ড ইফালে আগতে এটা আছে ओके गाइस इतना मैं पाई गलो बानेश्वरी चक ये बानेश्वरीत এখন বজাৰ হয় ডাঙৰকে ओके गाइस माने याते गोवार मानुहबिलाকৰ ঘৰে ঘৰে প্ৰায়ভাগ নাৰিকলৰ গছ থাকে মানে এইবিলাক চোৱা গাইস ओके गाइस এতিয়া আমি পালো অল গোৱা এটো জাতিৰ পিতা মহাত্মা গান্ধীৰ মূৰ্তি তো এতিয়া আৰু মেইন গোৱাৰ মেইন এটা বস্তু দেখা পাবলৈ গৈ আছো তো চাই থাকিব এটা ধুনিয়া মেইন গোৱাৰ মেইন একদম বস্তু তো চাই থাকিব ओके गाइस ডিম্পুদাই যে কৈছিলে গোৱাত এটা এনেকুৱা মেট্ৰ'ডে এটা আছে সেই মেট্ৰ'ডেটোত কাটিনৰ দেশ ওলাই আৰু নখবিলাক বৃদ্ধি হয় আৰু চুলিবিলাক দীঘল হয় বুলি গম পাইছো আৰু তো সেই চাৰ্জটো এইটোই হয় এইটো হয় তাৰ মানে এইটো ৰাস্তাৰ ইপাৰে আৰু ৰাস্তাৰ এইটো পাৰে সেই মেট্ৰ'ডেটো থোৱা হৈছে তো সেই মেট্ৰ'ডেটো মই দেখাই আছো এইটো ঘৰতে থোৱা হয় এইটো দেখা পাইছে চাৰ্জটো গাইস মানে পুৰা সিকিউৰিটি লাগি থোৱা হৈছে তাতে শুনা মতে 5 বছৰৰ মূৰে মূৰে মেট্ৰ'ডেটো ওলাই বলে গাইস আৰু গাইস সেইটো মানে হসা বলে ইয়াৰে গোৱাৰ মানুহবিলাক কয় সেইটো হসা বলে ओके गाइस गोवात আৰু এটা ভাল লাগে মানে সব ফালে পানী সব ৰাস্তাত উঠি কিনে মানে ভ্ৰমণ কৰি পায় এনেকুৱা ট্ৰেভেল কৰি ভাল লাগে সব ৰাস্তাৰ সাইডে সাইডে পানী পুৰা ঢেৰ সব ফালে সাগৰী না তো ধুনীয়াকে আছে আৰু এই গাইস এই শিকাৰে এখন জাহাজ বহুত ডাঙৰ আছে বাৰু এখন গাইস আৰু ধুনীয়া মানে এনেকুৱা পানীৰ কাঠি কাঠি গৈ আছো না ধুনীয়া বটা লাগি আছে এনেকা ধুনীয়া লাগি আছে মানে পুৰা ট্ৰেভেল কৰি কিনে এই গাইস এতিয়া ইফালে দেখা পাইছে ইফালে মানে এনেকুৱা কিবা আছে আৰু কি জাহাজত উঠিব বিচাৰে উঠিব পাৰিব এটা আহি কিনে এটা ফিজিট আছে তো এইটো পাৰে মানে এনেকুৱা জাহাজ উঠিব ট্ৰেভেল ইয়াতে কি বুলি কয় টুৰিজম থাকিব পাৰে এটা আহি কিনে আমি এতিয়া পাঞ্জি আহি পালো পাঞ্জি গোৱা ৰাজধানী আহি পালো তো এতিয়া অকণমান সৰু আৰু এটা সৰুকৈ কাম আছে তো সেইটো ওলাব লাগিব তো এতিয়া ক'ত আছে বস্তু চাব লাগিব তো এতিয়া দেখাইছোঁ আপোনালোকক এই গোৱা ৰাজধানী পাঞ্জি চাই থাকিব ফেমাছ নাৰিকলৰ পানী ইয়াতে পাবি মানে চবতে পাবি একদম তো এইটো কি হয় ইণ্টাৰ ষ্টেট বাছ বুকিং কাউণ্টাৰ্ছ এইটো নহয় এইটো কাউণ্টাৰটো বাছ ষ্টেণ্ড ডাঙৰ বাছ ষ্টেণ্ড তাকেতো তো এতিয়া ভিতৰত সোমাই গৈ আছোঁ আমি এতিয়া আপোনালোকক কিবা লাগিলে ল'ব পাৰিব পৰা ঠেৰ বস্তু পায় বেগ আদি চব চশমা চব পাব তো এখন মাস্ক ল'ব আৰু ইয়াতে গাইছ এতিয়া সেই 10 টকীয়া এখন মাস্ক লৈ যাওঁ 10 টকা ল'লা মাস্কটো 10 টকা ল'ল তো ধুনীয়া মাৰ্কেট কি বুলি কয় বাছ ষ্টেণ্ডটো পুৰা ডাঙৰ ইয়াতে ধুনীয়াকৈ আৰামছে বাছ চাছ ইয়াতে ৰখিব পাৰিব ধুনীয়া ভাল হয় ঠাণ্ডাত পাঞ্জি মাৰ্কেট তো চাই থাকিব আৰু ইয়াৰে মোক এটা বস্তু ভাল লাগে ইয়াতে ৰোলটো ভাল লাগে ইয়াতে গোৱাৰ ৰোলটো তো মানে গাড়ী পাৰ্কিংটো ভাল আৰু ৰুলটো তো ধুনীয়াকৈ চাব পাৰে পিছত দেখা পাই আছোঁ মানে তো সেইটো ভাল ৰুলটো ভাল লাগে আৰু ইয়াৰে
অ'কে গাইছ মানে এতিয়া দাদা কি বুলি কয় তেজপুৰৰ দাদা এজন লগ পালোঁ তো তেজপুৰৰ দাদা এজনৰ লগত পুৰা বাইকত ঘূৰি আছোঁ এতিয়া ধুনীয়াকৈ তো এতিয়া বাইকত উঠি কিনে ভাল লাগিছে আৰু বাইকত ঘূৰি ভালে লাগে তো এতিয়া আমি গৈ আছোঁ পাঞ্জীৱ মাৰ্কেট তাতে ইমান ধুনীয়া এখন ডাঙৰ মাৰ্কেট আছে তো তাৰপিছতে আৰু তাত সোমাম কি ফেৰী বোৰ্ড এটা হেৰি আছে কি বুলি কয় তাতে ডাঙৰ ডাঙৰ এই হোটেল আছে কি বুলি কয় পানীৰ মাজতে ধুনীয়াকৈ তো সেইবিলাক তাতে গৈ আছোঁ একবাৰ চাইকেনে আহোঁ তাতে নহ'বা বাৰু এনেই জাষ্ট ওচৰৰ পৰা চাইকেনে আহিম তো চাই থাকিব ধুনীয়াকৈ অ'কে গাইজ গোৱাত আৰু এতিয়া ভাল লাগে পূৰা চাফ চিকুণ একদম অ'কে তো এতিয়া আহি পালোঁ ফাইনেলি ফ্ৰী বোট য'ত থাকে বোটবিলাক তো এতিয়া মানে আপোনালোকে ধুনীয়াকৈ পানীৰ মাজত হোটেলত বহি কিনে খাব পাৰিব আৰু ডাঙৰ ডাঙৰ হোটেলবিলাক আছে পানীৰ মাজতে তো আছে এইখন আৰু বোট হয় এইখন বৰ্তমান মানুহ আপডাউন কৰা বোট হয় তো সেইবিলাক সেইটোৱে আৰু কি বুলি কয় সেইফালে ডাঙৰ ডাঙৰ বোট আছে গাইজ পানীৰ মাজত পূৰা ডাঙৰ ডাঙৰ বোটবিলাক আছে আহিম কেতিয়াবা নিশ্চয় ভালকৈ এদিন তো আজি টাইম হাতত নাই ইমানকৈ তো এতিয়া পাঞ্জী মাৰ্কেট যাব লাগিব গাইছ মই এটা পষ্ট দেখাই আছোঁ পষ্ট চাই থাকিব অ'কে গাইছ এতিয়া আমি পাঞ্জীত ঘূৰি আছোঁ পূৰা তো এতিয়া পাঞ্জীত এটা বহুত ডাঙৰ মাৰ্কেট এখন আছে এই শাক পাচলি আৰু এনেকুৱা ফল মূল তো এতিয়া আমি সেই মাৰ্কেটত গৈ আছোঁ তো চাই থাকিব মই ধুনীয়াকৈ দেখাই আছোঁ তো এইখন পাঞ্জী হয় পাঞ্জী মাৰ্কেট সেইখন আৰু এইটো গাইছ সেইটো বিল্ডিংটোতে ধুনীয়া এখন শাক পাচলি আৰু ফল মূলৰ বহুত ডাঙৰ এখন মাৰ্কেট আছে তো এতিয়া তাৰ ভিতৰতে আমি যাম ধুনীয়াকৈ তো দেখাই যাম চাই থাকিব ধুনীয়াকৈ চিনি পাই গৈছোঁ তাৰ মানে বাছতে গৈছি না অ'কে গাইছ এতিয়া আমি মাৰ্কেটৰ ভিতৰত সোমাই গ'লোঁ তো দেখাই আছোঁ এতিয়া পাইছোঁ অ'কে গাইছ তো এতিয়া ফাইনেলি মাৰ্কেটত সোমালোঁ আমি গাইজ মানে এখন পাঞ্জীমৰ গোৱা ৰাজধানীৰ ডাঙৰ ফল মূলৰ মাৰ্কেট ডাঙৰ একদম পূৰা মাৰ্কেট আৰু এইখনকে পাঞ্জীম মাৰ্কেট বুলি কয় গোৱা ৰাজধানীৰ মাৰ্কেট বহুত ডাঙৰ ইয়াতে ভাল ভাল ফল মূলবিলাক পায় আৰু ইয়াতে চব পাবই মানে ফল মূল আৰু শাক পাচলি ইয়াতে শাক পাচলি আৰু ফল মূলৰ বেষ্ট বাকী কাপোৰ চাপোৰ পায় কিন্তু খালী ফল মূল আৰু শাক পাচলিৰ কাৰণে বেষ্ট আৰু এইটো মানে তলৰহে আৰু ওপৰত বিল্ডিং এইটো বিল্ডিং হয় তো ওপৰৰ মহলাত আৰু আছে এইটো তলৰ মহলাত পাঞ্জীম মাৰ্কেট বুলিলে সবাই জানে ইয়াতে গোৱাত মানে পূৰা ডাঙৰ মাৰ্কেট না ইয়াতে কমলা চমলাবিলাকো পাই গাইছ কমলা এতিয়ালৈকে পাই আছে ধুনীয়া পকি আছে কিছুমান কেঁচা দেখা পাইছোঁ মই অ'কে গাইছ এতিয়া আমাৰ এটা খাটাৰা কাম আছে সেইটো আপোনালোকক দেখাব নোৱাৰি তো এতিয়া গৈ আছোঁ সেই খাটাৰা কামটো কৰিবলৈ তো আজিলৈ বাই বাই